নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আজিৰ পৰা দীপান্বিতা সকলোকে দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দুটামান কথা ক'ম বুলি ভাবিছোঁ দীপান্বিতাৰ হৈ। দীপান্বিতাত যাতে সকলোৱে চাকিৰ বন্তি জ্বলায়, এই যেনেকৈ চীনৰ সামগ্ৰী লাইট চাইটবোৰ নজ্বলায়, কাৰণ বিদেশৰ সামগ্ৰী যাতে নজ্বলায়, ব্যৱহাৰ নকৰে, থলুৱা বস্তু ব্যৱহাৰ কৰক, নিজৰ ঘৰখনো পোহৰাই ৰাখক আৰু যোনে বনাইছে চাকি বনোৱা ঘৰ বনাই পেলাই বেচা যি ঘৰ মানুহ, সেই মানুহ ঘৰকো পোহৰাবলৈ অলপ সুবিধা দিয়ক আৰু বম ফটকা এইবিলাক যাতে কোনো নফুটায়, কাৰণ বৰ্তমান বহুত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। সকলোৱে জানে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবৰ কাৰণে সকলোকে অনুৰোধ, আৰু বম ফটকা ফুটাওক, কমকৈ ফুটাওক, একেবাৰে নুফুটোৱাকো কিছু থাকিব নোৱাৰিব নিশ্চয়। সকলোকে দীপান্বিতাৰ শুভেচ্ছা জনালোঁ। হেপী দিৱালী, বাই।